হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই পিংকি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ব্লগলৈ। আজি যিহেতু চনুৰ বাৰ্থডে, তো বাৰ্থডেত কেনেকৈনো কিনো আয়োজন কৰিছোঁ তাকে দেখুৱাম আপোনালোকক। চাই থাকিব। কাৰ বাৰ্থডে? নিজৰ বাৰ্থডে নিজে কেক বনাইছা নি? কেইটা বনাবা? এটা, দুটা, তিনিটা। তিনিটা? এটা, দুটা। ইমান কেক লাগে নি? দুটা এটা খালাই নাপায়। এইফালে মিষ্টাৰে মাংস কটাত লাগিছে। ব্ৰইলাৰ 3টা মাৰিছে। তাৰপাছত সেইটো চাইডে অলপ দাদা এজনে হাঁহ 2টা গুচাই আছে। চুনুৱে ভিতৰতনো কিনো কৰিছে চাওঁ। এয়া বেলুন ফুলাই আছে অকলে অকলে। নিজৰ বাৰ্থডে নিজে বেলুন ফুলাইছে। ব্ৰইলাৰ মাংসখিনি কাটি হৈ গ'ল। এইখিনি জলকীয়া ভাজিৰ কাৰণে লৈ পেলাই হাঁহ কাটি আছে। ভিতৰলৈ যাওঁচোন গৈছে। এইফালে পায়স বনাবৰ কাৰণে গাখীৰ খুলি আছে। এইফালে মায়ে দিলেই পায়স বনাই আছে। এইফালে ব্ৰইলাৰ চব্জি বনি আছে। ডেক'ৰেশ্যন কৰাত লাগিছে। মই ভাবিছিলোঁ কিবা এটা হ'লগৈ, কিবা এটা চাব আপোনালোকক দেখুৱাম। সেয়া চাওক কেনেকৈ ফাটি ফাটি গ'ল, লগাব নোৱাৰিলোঁ। তাৰপিছত কি কৰিলোঁ, কাগজৰ খুলিয়ে লগাই দিলোঁ। কেক কাটিং কৰি হৈ গ'ল। তাৰপিছত লগৰবিলাকে গিফ্ট দিব বুলি কৈছে চনুক। এয়া চাওক, এইটো গিফ্টটো মানে গোটেইবিলাকে মিলি পেলাই দিছে চনুক। কিবা এটা দিছে। এতিয়া সকলোৱে মিলি ফটো মাৰোঁ বুলি কৈছে। আৰু এতিয়া সময় হৈ গ'ল পেট পূজাৰ টাইম। এইফালে হাঁহ মাংস, ব্ৰইলাৰ মাংস, চালাড আৰু চাটনি, এইফালে দালি খাই বৈ হৈ গ'ল। তাৰপাছত এয়া মাহঁত খুৰীহঁত যাবলৈ ওলাইছে। এইটো ভণ্টিৰ ল'ৰাটো। এয়া কৈছে মানে ফটো মাৰোঁ, হাঁহি দিয়ে বুলি কৈছোঁ। চাওক কেনেকৈ হাঁহি দিছে, দাঁতকেইটা উলিয়াই মানে জমাই থাকে। ফটো মাৰোঁ বুলি ক'লে কেনেকুৱাকৈ হাঁহি দেখুৱায়। বহুত ভাল পায় ফটো মাৰি। আৰু এয়া দেউতাহঁত আহি গ'ল গধূলি। এইটো দেউতাৰ লগত আহিছে নিবিড়া, মৰাণ চেপনত ঘৰ। নিবিড়াক চিনি পাব আপোনালোকে, ফেচবুকত বহুত ধুনীয়া ধুনীয়া কবিতা দি থাকে। আৰু এয়া চাওক চনুৰ গিফ্টবিলাক কি কিনো পালে। আৰু এতিয়া চাওক আমাৰ ফটোবিলাক, ফটো মাৰিলোঁ অলপ।
এইটো কেক মোৰ অৰ্ডাৰ আছিল। ভিডিঅ'টো চাই কেনে হ'বলৈ জনাবলৈ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ দেই, নমস্কাৰ।